নমস্কাৰ সকলোকে মোৰ হেল্থ এণ্ড মাইণ্ড চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ডিছকাছ কৰিম আপোনালোকৰ লগত ফেটি লিভাৰৰ বিষয়ে। ফেটি লিভাৰ কি হয়, কিয় হয় আৰু ফেটি লিভাৰ হ'লে কি কি কৰিব লাগে তাৰ বিষয়ে। ফেটি লিভাৰ কি হয় প্ৰথমতে আমি সেইটো আলোচনা কৰিম। ফেটি লিভাৰটো এটা কণ্ডিশ্যন হয় য'ত আমাৰ লিভাৰত অতিৰিক্ত পৰিমাণত চৰ্বি জমা হয়। যোনবিলাক খাদ্য আমি খাওঁ, তেলজাতীয় খাদ্য, সেইবিলাক খাদ্যত কি থাকে, ফেটছ থাকে। সেই ফেটছবিলাক আমাৰ বডিৰ বিভিন্ন পাৰ্টছত বা বিভিন্ন জেগাত গৈ পেলাই কি হয়, জমা হয়। যেতিয়া সেই ফেটছবিলাক লিভাৰত জমা হয় তেতিয়া আমি তাকে ফেটি লিভাৰ বুলি কওঁ। ফেটি লিভাৰ হ'লে আমাৰ লিভাৰটো কেতিয়াবা ইনফ্লামেশ্যনো হ'ব পাৰে। ইনফ্লামেশ্যন মানে ফুলি যাব পাৰে বা লিভাৰ ডেমেজো হ'ব পাৰে বা লিভাৰ চিৰচিছো হ'ব পাৰে। সেইকাৰণে আমি অতিকৈ বেছি গুৰুত্ব দিওঁ ফেটি লিভাৰ হ'লে। ফেটি লিভাৰ হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে। আমাৰ লাইফষ্টাইলৰ কাৰণেও হ'ব পাৰে, আমাৰ ডায়েটৰী পেটাৰ্ণৰ কাৰণেও হ'ব পাৰে। অতিকৈ যদি তেলজাতীয় বস্তু খাওঁ, অতিকৈ যদি আমি বাহিৰা ফাষ্ট ফুডছ খাওঁ, অতিকৈ যদি আমি এলকহল খাওঁ বা এলকহল জাতীয় বস্তু খাওঁ, তেতিয়াহ'লেও ফেটি লিভাৰ অতিকৈ বেছি হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত ফেটি লিভাৰ হোৱাৰ অন্য এটি কাৰণ, যদি আমি বেছিকৈ লগাতকৈ বডি ৱেইট আমাৰ বেছিকৈ গেইন হয়, যদি আমাৰ বডি ৱেইট বা BMI আমাৰ বেছি থাকে, আমাৰ এজ আৰু হাইটৰ তুলনাত যদি আমাৰ বডি ৱেইটটো বেছি থাকে, তেতিয়াহ'লে আমাৰ ফেটি লিভাৰ হোৱাৰ অতিকৈ সম্ভাৱনা থাকে। তাৰপিছত টাইপ 2 ডায়েবেটিছ মেলাইটাছ থাকিলেও হোৱাৰ সম্ভাৱনা থাকে। হাই প্ৰেছাৰ যদি বহুত দিনৰ পৰা থাকে তেতিয়াও সম্ভাৱনা থাকে। আৰু আমাৰ বডিত যদি হাই কলেষ্ট্ৰল মানে বেয়া কলেষ্ট্ৰল যদি আমাৰ বডিত থাকে, তেতিয়াহ'লেও ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা অতিকৈ বেছি থাকে। ফেটি লিভাৰ হ'লে আমি কি কি খাব লাগে, কি কি কৰিব লাগে, প্ৰথমতে তাৰ বিষয়ে ডিছকাছ কৰিম। প্ৰথমতে আমাৰ মূল কাম হ'ল, আমাৰ যদি ৱেইট বেছি আছে, যদি অভাৰ ৱেইট হয় আমি, তেতিয়াহ'লে আমি কি কৰিব লাগিব, ৱেইট লছ কৰিব লাগিব। ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। আপুনি মৰ্ণিং ৱাক কৰক, ইভিনিং ৱাক কৰক, ঘৰত আপুনি 1-2 ঘণ্টা জিম যাওক বা আপোনালোকে ঘৰতেই য়োগা কৰক। এক্সাৰচাইজ ইজ মষ্ট ইম্পৰ্টেণ্ট টু ৰিডিউচ ইয়ৰ ৱেইট। যেতিয়া আপুনি ৱেইট কম কৰিব, তেতিয়া আপোনাৰ ফেটি লিভাৰ গ্ৰেডো লাহে লাহে কমি আহিব। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কাম হ'ল, আমি ল' চুগাৰ থকা বস্তুবিলাক খাব লাগে। ল' চুগাৰ ফ্ৰুটছ খাব লাগে, যেনেকৈ অৰেঞ্জ, যোনবিলাক ফ্ৰুটছত ভিটামিন চি, চাইট্ৰাছ এচিড থাকে, সেইবিলাক ফ্ৰুটছ আমি বেছিকৈ খাব লাগে। আমি নেমু টেঙা বেছিকৈ খাব লাগে। আমি ল' চুগাৰ ফ্ৰুটছবিলাক আমি বেছি খাব লাগে। তাৰপিছত নন ষ্টাৰ্চি ভেজিটেবলছ খাব লাগে, য'ত নেকি ফেটছৰ পৰিমাণ বহুত কম থাকে, সেইবিলাক ভেজিটেবল আমি খাব লাগে। যেনেকুৱা গ্ৰীণ লিফি ভেজিটেবলছ, শাক পাচলি আমি বেছিকৈ খাব লাগে। টমেটো আমি খাব লাগে বেছিকৈ। সেই ধৰণৰ শাক পাচলিবিলাক বেছিকৈ খাব লাগে। তাৰপিছত আমি লীন প্ৰটিন খাব লাগে। আমাৰ গাত প্ৰটিনৰো দৰকাৰ আছে, হয়নে নহয়? সেইকাৰণে আমি লীন প্ৰটিন খাব লাগে। লীন প্ৰটিনবিলাক হয় আপোনাৰ ৰাজমা, আপোনাৰ কাবুলী চানা, সেইবিলাক হ'ল আমাৰ লীন প্ৰটিন। আৰু কি খাব লাগে, ল' কেলৰি ড্ৰিংকছ, যোনবিলাক ড্ৰিংকছত কম কেলৰি আছে, সেইবিলাক ড্ৰিংকছ আমি খাব লাগে। যেনেকৈ আপোনাৰ অৰেঞ্জ জুচ আছে, ব্লেক কফি আছে, লেমন জুচ আছে, জিঞ্জাৰ ৱাটাৰ আছে। আমি কি খাব লাগে, সেইবিলাক ল' কেলৰি ড্ৰিংকছবিলাক আমি খাব লাগে। আৰু কি কি এভইড কৰিব লাগে, ফাৰ্ষ্ট আমি এটাই বস্তু এভইড কৰিব লাগে, সেইটো হ'ল আমাৰ চুগাৰ। যোনবিলাক বস্তুত, যোনবিলাক খাদ্যত, যোনবিলাক ফ্ৰুটছত আপোনাৰ চুগাৰ আছে অতিকৈ বেছি পৰিমাণৰ, আমি সেইবিলাক কি কৰিব লাগে, এভইড কৰিব লাগে। টোটেলি আমি ৰিফাইণ্ড চুগাৰ বা চুগাৰী প্ৰডাক্টছ আমি এভইড কৰিব লাগে। তাৰপিছত চেচুৰেটেড আৰু ট্ৰান্স ফেট যোনবিলাক বস্তুত আছে, যোনবিলাক খাদ্যত আছে, সেইবিলাক খাদ্য আমি টোটেলি এভইড কৰিব লাগে। যেনেকৈ ৰেড মিট এটা বস্তু, য'ত নেকি আমাৰ চেচুৰেটেড ফেট বহুত বেছি পৰিমাণৰ আছে। তাৰ ফলত আমাৰ কলেষ্ট্ৰলো হ'ব পাৰে, চুগাৰ খালে আমাৰ কলেষ্ট্ৰলো হ'ব পাৰে, চুগাৰতো আছে। চেচুৰেটেড ফেট আৰু ট্ৰান্স ফেট থকা খাদ্যবিলাক আমি খাব নালাগে। যেনেকৈ গাহৰিৰ মাংস হওক, গৌ মাংস হওক, সেই ধৰণৰ ৰেড মিটবিলাক আমি এভইড কৰিব লাগে যদি আপোনাৰ ফেটি লিভাৰ ডায়েগন'জড হৈছে। তাৰপিছত
ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং আমি কি হয় সেইটো হ'ল এলকহল এভইড কৰিব লাগে, এলকহল জাতীয় খাদ্য এভইড কৰিব লাগে। চ' আপুনি এইকেইটা বস্তু এভইড কৰিব। ফেটি লিভাৰ হ'লে আৰু কি খাব লাগে মই অলৰেডি কৈছোঁ। চ' আজি এইখিনিয়ে। নেক্সট আৰু এটা ভিডিঅ'ত আমি আৰু এটা ডিজিজ লৈ আহিম মই, য'ত নেকি আমি আলোচনা কৰিম। থেংক ইউ এভৰি ওৱান ফৰ ৱাচিং। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব। থেংক ইউ।